এইকাৰণে বিটিআৰ কিয় আপোনালোকে বিভিন্ন তালিকা দেখাব। মই পুনৰবাৰ কৈছোঁ, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া নিজে এজন কৰ্ণাটকৰ ভিতৰত নাৰী কেলেংকাৰীৰ লগত জড়িত হৈ থকা এজন ব্যক্তি হৈ প্ৰচাৰ কৰিবলৈ গ'ল, যিজন আজি তাৰিখত লাইফ ইমপ্ৰিজনমেণ্টৰ দণ্ড কোৰ্টৰ পৰা পাইছে। সমীক্ষা প্ৰকাশ পাইছে আচলতে শিক্ষা আৰু স্বাস্থ্যত অসম একেবাৰে এইটো কথা মই আগতে ক'লোৱে। দাদা আৰু এটা কথা, যিহেতু ছেপ্টেম্বৰ মাহ আহি আছে, গতিকে আপোনাৰ পাকিস্তান ভ্ৰমণৰ সন্দৰ্ভত 10 ছেপ্টেম্বৰত আপোনালোকৰ ৰাজহুৱা কথা আছিলে, কি ক'ব? মই তেওঁলোকক অনুৰোধ জনাইছোঁ, যদি পাকিস্তানলৈ ইমানে তেওঁলোকৰ আজি যিমান যে তৰ্ক দিছে, যিমান যে যুক্তি দিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছোঁ, BCCIৰ সম্পাদক দেৱজিৎ লন শইকীয়া ডাঙৰীয়া আপোনাৰ যথেষ্ট ঘনিষ্ঠ বন্ধু। BCCI আজিৰ তাৰিখত 14 ছেপ্টেম্বৰ ইণ্ডিয়া পাকিস্তান ক্ৰিকেট খেল কিয় আয়োজন কৰিছে? ইণ্ডিয়া পাকিস্তান পেহেলগামৰ হৈ যোৱাৰ পিছত ইণ্ডিয়া পাকিস্তান ক্ৰিকেট খেলৰ কোনো ধৰণৰ আমি সমৰ্থন নকৰোঁ। বহুত আমাৰ জ্যেষ্ঠ ক্ৰিকেট খেলুৱৈসকলেও সমৰ্থন নকৰে। আৰু দুখৰ কথা যে আজি BCCI আৰু ICC এই দুটা ঠাইতে আমাৰ ভাৰতৰ দপদপনি, এই ICCৰ ভিতৰতো ভাৰতৰ দপদপনি। আমি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া নিজকে বিশ্বগুৰু কয়। বিশ্বগুৰু ইমানেই শক্তি নাইনে যে পাকিস্তানক বিভিন্ন আন্তঃৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাৰ পৰা বহিষ্কাৰ কৰে? আপোনালোকে কয় যে পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী ওলায়, আকৌ পাকিস্তানক তেতিয়া ক্ৰিকেট খেলৰ ভিতৰত কিয় সোমাবলৈ বিচাৰিছে? পাকিস্তানৰ লগত কিয় ক্ৰিকেট খেলিছে? এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অলপ নিজৰ জোৰ লগাবলৈ মই অনুৰোধ জনাইছোঁ। কিন্তু বৰ্তমান চৰকাৰে তেওঁলোকে কোনো সমস্যা সমাধান নিবিচাৰে। আমি পুনৰবাৰ কৈছোঁ যে NRCৰ সময়ত তেওঁলোকে যি ধৰণৰ অধ্যয়ন কৰিব লাগিছে নকৰাৰ বাবে আজি এটা শুদ্ধ NRC আমি পোৱা নাই। যেতিয়ালৈকে BJP থাকে এইবোৰ চব সমস্যা কেতিয়াও সমাধান নহয়। তেওঁলোকে মাত্ৰ আজি মাজুলীত কেনেদৰে মাটি ল'ব পাৰে, আজি তিনিচুকীয়াত কেনেদৰে বাগান ল'ব পাৰে, সেইটো জানিবলৈ বিচাৰোঁ যে কেনেদৰে অসম বিধানসভাত এটা বিশেষ আইন অহাৰ আগত খবৰ পাই মুখ্যমন্ত্ৰী পৰিবাৰে মাজুলীত মাটি, এই কথাটো অলপ চমকি দিব।